মানে মোটামুটি 15 বছৰ হৈ গ'লে খোৱা পানীৰ সমস্যাটো হৈ আছে। এতিয়া সৰু সৰু কেইটা বৰিং বহাইছে যদিও কিন্তু মেইন টংলা টাউনৰ নগৰবাসীয়ে কোনো ধৰণৰ খোৱা পানীৰ ব্যৱস্থা পোৱা নাই। বিশুদ্ধ খোৱা পানী যিটো পানী আছে সেই আৰ্ছেনিকযুক্ত ইতিমধ্যে আপুনি অনুভৱ কৰিছে? নহয়, এনেতো তাৰা হেণ্ডপাম্পটো তেওঁলোকে দিছে বুলি কৈছে, কিন্তু মই এটা পাইছোঁ সেইটোতো চালু অৱস্থাত নাইয়ে। আৰু ৰাইজে এতিয়া ক'ব পাৰিব, মই নিজ চকুৰে দেখিয়ে পোৱা নাই। পৌৰসভাই যিয়ে নকওঁ কিয় সেইটো আমাৰ প্ৰমাণ মানে ব্লেক এণ্ড হোৱাইট আছে। গতিকে আমি একশ্যনটো লোৱা যাব। মই আপোনালোকে এটা অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ টাউনটো ক্লিন ৰখাটো আপোনালোক সকলোৰে দায়িত্ব আছে। আমাৰ সাংবাদিক বন্ধুসকলৰো দায়িত্ব আছে। আপোনালোকে নজৰ দিব লাগিব। আপোনালোকে যিমান পাৰে মাত মাতিব লাগিব, চিঞৰিব লাগিব, তেতিয়াহে ৰাইজে সজাগ হ'ব। ৰাইজক সজাগ কৰোৱাৰ দায়িত্বটো আপোনালোকে ল'ব লাগিব। অকল পৌৰসভাই যে পাৰিব সেইটো নহয়, কিন্তু পৌৰসভাৰ ফালৰ পৰা যিমানখিনি চেষ্টা কৰিব লাগিছিলে সেইটো চাগে তেওঁলোকে কিবা এটা কাৰণত কৰিব পৰা নাই। মই সেইটো জানো যে আমাৰ BTCৰ বা BTRৰ বা অসমৰ আমাৰ যিমান অফিচাৰ আছে তেওঁলোকে খুব নিজৰ এৰিয়াৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰিবলৈ মন আছে, কিন্তু মনোবল চাগে ভাঙি গৈছে কোনোবা ধুৰন্ধৰ মানুহৰ হাতৰিত পৰি পেলাই। গতিকে সেইবোৰৰ ওপৰত আমি একশ্যন লোৱা হ'ব। মূল সমস্যা এটা কেইবাটাও সমস্যাৰ মূল ছেটিছফাই হৈছে মই ক'ব নোৱাৰোঁ। মোৰ ফালৰ পৰা মই BTR চৰকাৰৰ হৈ পেলাই ছেটিছফাই নহয়। আমাৰ MCLA ডাঙৰীয়া আছে, বড়ো ডাঙৰীয়া, এখেতে ইয়াৰে বাসিন্দা আৰু এখেতে খুব ভালদৰে জানে যিমানখিনি কাম হৈছে। ধৰি লওক আপোনাৰ ডাষ্টবিনৰ কথা, ডাষ্টবিন নীল, আমিতো এটাও ডাষ্টবিন নেদেখিলোঁ ৰাস্তাত। বজাৰত 3টা দেখিছিলোঁ, সেইটো কি ধৰণৰ ডাষ্টবিন আপোনালোকে দেখিছে। আৰু এটাটো হ'ল কেনেল ছিষ্টেম। কেনেলটোতো আমাৰ অফিচাৰ ফালৰ পৰা কৈছে 38 কিলোমিটাৰ এটা প্ৰজেক্ট লৈছে, সেইটো 27 কিলোমিটাৰ কমপ্লিট হৈছে বুলি। কিন্তু মই যিমানখিনি ঘূৰি দেখিছোঁ আপোনাৰ 27ৰ মানে 101% মানে 1% আমি কমপ্লিট হোৱা নাই নিচিনা লাগিছে। গতিকে মই ইমান সুখী নহয়। আপুনি যদি মিউনিচিপালিটি অফিচত যায় দেখিব তাত কোনো পানী যোগান ভাল নহয়। আপোনাৰ তাত ৱাশ্বিং ৰুম, টয়লেটৰ কোনো ব্যৱস্থা মানে ছেটিছফেকশ্যন কৰিব পৰা নহয়, সোমাব নোৱাৰে, দুৰ্গন্ধময়। কেনেল নাই। ইয়াত মিউনিচিপালিটি অফিচত যিমানখিনি পানী জমা হৈছে সেইবোৰ বস্তু পানীবোৰ চব পাব্লিকৰ ঘৰে ঘৰে চোতালে বৈ গৈ পেলাই পাব্লিকক ডিষ্টাৰ্ব দিয়ে। সেইবোৰ মানে কমপ্লেইনটো আহিছে, এলিগেশ্যনটো আহিছে। যিয়ে নহওক আমি ছেটিছফাই নহয়। মই আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি আমাৰ BTR চৰকাৰটোৱে এইবাৰ ষ্ট্ৰিক্টলি একশ্যন ল'ব। কাকো ৰেহাই দিয়া নহ'ব। কোনোবা যদি খাই পাত ছিঙা কাম কৰিছে ৰাইজৰ এগেইনষ্টত, ইয়াৰ ওপৰত আমি একশ্যন লোৱা হ'ব। চিয়'ৰ 100%। আপোনালোকে অলপমান অবজাৰ্ভ কৰক। ৰঞ্জন দৈমাৰী যিহেতু জেলত আছে, তেখেতৰ ৰেহাইৰ কাৰণে কিবা ব্যৱস্থা ভিতৰে লাগি আছোঁ। সেইদিনাখন আমি আমাৰ নতুন চৰকাৰ 3টা পলিটিকেল পাৰ্টি লগ লাগি যিটো চৰকাৰ আমি গঠন কৰিছোঁ, সকলোৱে আমি অমিত শ্বাহ ডাঙৰীয়াক লগ কৰিছোঁ, হোম মিনিষ্টাৰ ছাৰক। গতিকে খুব সোনকালে আমি জানুৱাৰী প্ৰথম উইকৰ ভিতৰতে আমি স্পেচিয়েলি ৰঞ্জন দৈমাৰী ছাৰ আৰু তেওঁৰ সতীৰ্থসকলক লৈ পেলাই যিমান কাম কৰিবলগীয়া আছে সেইখিনি কামটো কৰিবলৈ আমি দিল্লীত গৈ আছোঁ, আলোচনা কৰিম। নট অনলি ডেট, ৰিহেবিলিটেশ্যনৰ বিষয়ে, ইমপ্লিমেণ্টেশ্যনৰ বিষয়ে কিমানখিনি দফা আমাৰ ইমপ্লিমেণ্টেশ্যন কৰিব লগা আছে। ভাৰত চৰকাৰে বহুত কৰিছে আৰু বহুত কৰিব লগা আছে, সেইখিনি কৰিবলৈ আমি দিল্লীত গৈ আছোঁ। নহয়, সেইটোতো ৰাইজে যদি নখ জোকাৰে পানীটো নিশ্চয় ববই, ইয়াত চিন্তা কৰিবলগীয়া নাই। গতিকে আমি এতিয়া ষ্টাৰ্ট কৰিছোঁহে। আমি আজি ছাৰপ্ৰাইজ ভিজিট কৰিছোঁ। ছাৰপ্ৰাইজ ভিজিটৰ দ্বাৰা কি কৰিব লাগে কি কৰিব নালাগে সেইটো আমি অলৰেডি নিজ চকুৰে দেখিলোঁ। তথাপিও ৰাইজৰ ফালৰ পৰা কি কৰিব লগা আছে কৰণীয় কামখিনি ৰিটেনলি আপোনালোকে অভিযোগ যদি আছে সেইটো আমাৰ বড়ো ডাঙৰীয়াৰ থ্ৰুৱেদি যদি দিয়ে খুব আমি সুখী হ'ম। আৰু আমি স্পেচিয়েলি একশ্যন এগেইনষ্ট একশ্যন যিকোনো ক্ষেত্ৰতে আমি ল'বলৈ সাজু আছোঁ। কাম কৰাৰ একশ্যন, কাম নকৰাৰ এগেইনষ্টতো একশ্যন, যিকোনো একশ্যনটো আমি ল'বলৈ সাজু। গতিকে আপোনালোকে সজাগ হওক। আমি ৰাইজৰ লগত আছোঁ, ৰাইজৰ চৰকাৰ। ৰাইজে যেনেকৈ বিচাৰে তেনেকৈ আমি আগবাঢ়ি যাব বিচাৰিছোঁ। গতিকে আপোনালোকে আমাৰ ওপৰত বিশ্বাস ৰাখক। থেংক ইউ। হয়, চাওক, আজি আমাৰ ভাৰত চৰকাৰ, অসম চৰকাৰে আমাৰ যোনটো টংলা টাউন কমিটি উন্নয়ন কৰিবৰ কাৰণে বহুতো ফাণ্ড দিছিলে। আজি মানুহেতো আগৰ পৰা কৈ আহিছিলে, কিন্তু আজি বনজাৰ দৈমাৰীয়ে আজি চেয়াৰমেন হৈ
যি কাম কৰা আমি আজি চালোঁ, এইটো এটা পপুলাৰ স্বৰূপ। গতিকে আমি ইয়াৰ বাবে এটা মানে বিহিত ব্যৱস্থা আমি ল'ম, কিয়নো আমি এইবাৰ ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ এটা নিকা চৰকাৰ আমি কৰিম, আৰু সেইটো সত্য কথা। আৰু আমি আমাৰ বিশেষকৈ এতিয়া সকলো ডিপাৰ্টমেণ্টত আমি ছাডেন ভিজিট কৰিম আৰু তথ্যবিলাক ল'ম, আৰু প্ৰয়োজন হ'লে আমি CBI ইনকুৱাৰী কৰিম আৰু RTI কৰিম। গতিকে আমি ব্যৱস্থা ল'ম। মানে মোটামুটি 15 বছৰ হৈ গ'লে খোৱা পানীৰ সমস্যাটো হৈ আছে। এতিয়া সৰু সৰু কেইটা বৰিং বহাইছে যদিও কিন্তু মেইন টংলা টাউনৰ নগৰবাসীয়ে কোনো ধৰণৰ খোৱা পানীৰ ব্যৱস্থা পোৱা নাই। বিশুদ্ধ খোৱা পানী যিটো পানী আছে সেই আৰ্ছেনিকযুক্ত, ইতিমধ্যে আপুনি অনুভৱ কৰিছে? নহয়, এনেতো তাৰা হেণ্ডপাম্পটো তেওঁলোকে দিছে বুলি কৈছে, কিন্তু মই এটা পাইছোঁ, সেইটোতো চালু অৱস্থাত নাইয়ে। আৰু ৰাইজে এতিয়া ক'ব পাৰিব, মই নিজ চকুৰে দেখিয়ে পোৱা নাই। পৌৰসভাই যিয়ে নকওঁ কিয় সেইটো আমাৰ প্ৰমাণ মানে ব্লেক এণ্ড হোৱাইট আছে। গতিকে আমি একশ্যনটো লোৱা যাব। মই আপোনালোকে এটা অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ টাউনটো ক্লিন ৰখাটো আপোনালোক সকলোৰে দায়িত্ব আছে, আমাৰ সাংবাদিক বন্ধুসকলৰো দায়িত্ব আছে। আপোনালোকে নজৰ দিব লাগিব, আপোনালোকে যিমান পাৰে মাত মাতিব লাগিব, চিঞৰিব লাগিব, তেতিয়াহে ৰাইজে সজাগ হ'ব। ৰাইজক সজাগ কৰোৱাৰ দায়িত্বটো আপোনালোকে ল'ব লাগিব। অকল পৌৰসভাই যে পাৰিব সেইটো নহয়, কিন্তু পৌৰসভাৰ ফালৰ পৰা যিমানখিনি চেষ্টা কৰিব লাগিছিলে সেইটো চাগে তেওঁলোকে কিবা এটা কাৰণত কৰিব পৰা নাই। মই সেইটো জানো যে আমাৰ BTCৰ বা BTRৰ বা অসমৰ আমাৰ যিমান অফিচাৰ আছে তেওঁলোকে খুব নিজৰ এৰিয়াৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰিবলৈ মন আছে, কিন্তু মনোবল চাগে ভাঙি গৈছে কোনোবা ধুৰন্ধৰ মানুহৰ হাতৰিত পৰি পেলাই। গতিকে সেইবোৰৰ ওপৰতো আমি একশ্যন লোৱা হ'ব। মূল সমস্যা এটা